চেনেল। মই ASTC ট্ৰেইনিং কৰি আছোঁ, তো আপোনালোকেও এবাৰ চাই লওক গোটেইবিলাক। এইবিলাক যে দেখিছে বাছ হয় ASTC বাছ হয়। বহুত ডাঙৰ এৰিয়া হয়, মানে বহুত ডাঙৰ হয়। আপোনালোকক ক'ত ক্লাছ কৰি আছোঁ ভিতৰৰখিনিও দেখাম, আগতে এইখিনি চাই লওক আপোনালোকে। বহুত দূৰলৈকে আছে, দেখা পাইছেনে আপোনালোকে? বহুত দূৰলৈকে আছে। আপোনালোকক ভালদৰে এবাৰ দেখাম, তো চাই থাকক ভিডিঅ'টো। চ' গাইজ, এইটো আমাৰ ভিতৰৰ ৱৰ্কশ্বপ হয়। ইয়াতে মেচিনৰ পাৰ্টবিলাক থৈ দিয়া আছে। আমি ইয়াতে শিকিম এতিয়া ভিতৰত। চ' এইবিলাক মেচিনৰ পাৰ্ট হয়, এইবিলাক মেচিন ইয়াতে থৈ দিছে। এইবিলাকৰো কাম হ'ব বাৰু। আৰু আমি ইঞ্জিন হয় এইবিলাক। আমি এতিয়া ইয়াতে ক্লাছ কৰিম। এইবিলাক বহুত ডাঙৰ ডাঙৰ ইঞ্জিন হয়, এইবিলাক চব গাড়ীৰ ইঞ্জিন হয়। যোনবিলাক ASTCৰ বাছ আছে ন, সেইবিলাকৰ ইঞ্জিন হয় এইবিলাক। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এইবিলাক চব ইঞ্জিনে হয়, চব ভালে মানে। চ' ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। তো আজিলৈ বাই বাই।